শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সেন্সাস সম্পৰ্কীয় আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আপোনালোকে স্ক্ৰীনত দেখা পোৱা এটা প্ৰিমাইজ চৌহদ, এইটো চৌহদৰ ভিতৰত কি সেন্সাস হাউচ আছে আৰু এইকেইটা সেন্সাস হাউচ কোনটো কেটেগৰীত পৰিব আৰু কেনেদৰে আমি HLO এপছত আমি এই তথ্যবোৰ ভৰাম ডিটেইলছত আলোচনা কৰিম। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চৌহদৰ ভিতৰত সোমোৱাৰ লগে লগে এইটো এটা প্ৰিমাইজ হয় আৰু এইটো প্ৰিমাইজত সোমোৱাৰ লগে লগে আপোনালোকে ইয়াতে চাব প্ৰথম এটা হোষ্টেল দেখা পাইছে, তাৰপিছত এটা গৃহ, এইটো এটা। এতিয়া জানিব পৰা গ'ল যে এই তিনিটাত আমাৰ যে সৰু তিনিটা গৃহ আপোনালোকে দেখা পাইছে, এই তিনিটাত প্ৰথমটো গৃহত এজন মালী থাকে, প্ৰথমটো গৃহত মালী, তাৰপিছত এইটো গৃহত পিয়ন থাকে আৰু তেওঁৰ পৰিয়াল থাকে, আৰু এইটো গৃহত থাকে আমাৰ ৱাৰ্ডেনজন এইটো গৃহত তেওঁলোক পৰিয়ালসহ থাকে। এতিয়া কথা হ'ল যদি তেওঁলোকে মালী, পিয়ন আৰু ৱাৰ্ডেনে এই তিনিটা গৃহত বেলেগ বেলেগে তেওঁলোকে ৰান্ধি বাঢ়ি তেওঁলোকে পৰিয়ালটো চলাই আছে, তেওঁলোকে বাস কৰি আছে, তেতিয়াহ'লে এই তিনিটা আমাৰ কি হ'ব সেন্সাস হাউচৰ ভিতৰত পৰিব আৰু এই তিনিটাই কি হ'ব আমাৰ ৰেচিডেণ্ট হিচাপে আমি আমাৰ HLO এপছত ভৰাব লাগিব 1+1+1। আমাৰ তিনিটা সেন্সাস হাউচ হ'ল, আমাৰ বাসগৃহ হ'ব আমাৰ তিনিটা, যেহেতু আমাৰ মালী এটা পৰিয়াল, পিয়নৰ এটা পৰিয়াল আৰু ৱাৰ্ডেনৰ হোষ্টেলৰ ৱাৰ্ডেনৰ এটা পৰিয়াল থাকে। তো তিনিটা আমাৰ বাসগৃহ হ'ল, এই তিনিটা তেওঁলোকে তিনিটা পৰিয়াল বাস কৰে। এতিয়া আহোঁ আমি হোষ্টেললৈ। হোষ্টেলটো আমি কেনেকুৱা ধৰণে আমি HLO এপছত তথ্যখিনি ভৰাব লাগিব। যিহেতু হোষ্টেল হয়, এইটো আমাৰ এটা সাধাৰণ পৰিয়াল নহয়, এইটো এটা আমাৰ প্ৰতিষ্ঠান পৰিয়াল হ'ব। এইটো হ'ব আমাৰ প্ৰতিষ্ঠান পৰিয়াল। প্ৰতিষ্ঠান পৰিয়াল আমি HLO এপছত কেনেকৈ ভৰাম মই ডিটেইলছত আলোচনা কৰিম। এইটো আমাৰ এটা প্ৰতিষ্ঠান পৰিয়াল। এতিয়া এটা কথা, আমি 1 মিনিট প্ৰতিষ্ঠান পৰিয়ালনো কি হয় এইটো ডেফিনেশ্যনটো একবাৰ চাই লৈছোঁ। প্ৰতিষ্ঠান পৰিয়াল কি হয়, আমি সাধাৰণ পৰিয়াল আৰু প্ৰতিষ্ঠান পৰিয়াল দুটা পৰিয়াল আমি পাওঁ। প্ৰতিষ্ঠান পৰিয়াল বুলিলে কি বুজোঁ এই বিষয়ে অলপ আলোচনা কৰোঁ। যদি কোনো সম্বন্ধহীন তেজ মঙহৰ সম্বন্ধ নথকা ব্যক্তি একেটা প্ৰতিষ্ঠানত থাকে আৰু উমেহতীয়া পাকঘৰতে ৰন্ধা বঢ়া খোৱা বোৱা কৰে, তেনে ব্যক্তি সমষ্টিক এটা প্ৰতিষ্ঠান পৰিয়াল বুলি কোৱা হয়। এতিয়া চাব, উমেহতীয়া তেওঁলোকে এটা কিটচেন, কমন কিটচেন এটা ব্যৱহাৰ কৰি তেওঁলোকে তাতে খোৱা বোৱা কৰে আৰু এই সমষ্টি যিটো আমাৰ তাতে থকা মানুহকেইটাৰ সমষ্টিয়ে আমাৰ এটা প্ৰতিষ্ঠান পৰিয়াল বুলি কোৱা হ'ব। ইয়াৰ লগতে আন এটা কথা আপোনালোকে চাব, যিহেতু এটা প্ৰতিষ্ঠানে এইটো পৰিচালনা কৰি আছে, সেইকাৰণে এইটো প্ৰতিষ্ঠান পৰিয়াল হ'ব। কিন্তু এনেকুৱা ক্ষেত্ৰত আপোনালোকে চাব, যদি কোনোবা এটা ঘৰত 10জন বা 15জন মানুহে একেলগে ৰন্ধা বঢ়া কৰি খাই আছে, সেইটো কিন্তু আমাৰ প্ৰতিষ্ঠান পৰিয়ালৰ ভিতৰত নপৰিব, কাৰণ সেইটো কোনো প্ৰতিষ্ঠানে পৰিচালনা কৰি থকা নাই। এতিয়া এইটো আমাৰ প্ৰতিষ্ঠান পৰিয়াল হ'ব। এতিয়া এই প্ৰতিষ্ঠান পৰিয়ালৰ কেইটামান উদাহৰণ আমি চাই লৈছোঁ। ছাপ'জ আপোনালোকে ইয়াতে চাব, বৰ্ডিং ঘৰ আছে, মেছ, ছাত্ৰবাস, হোটেল, উদ্ধাৰ গৃহ, ৰেস্কিউ হোম, তাৰপিছত নিৰীক্ষণ গৃহ, ভিক্ষাৰী গৃহ, কাৰাগাৰ, আশ্ৰম, বৃদ্ধাশ্ৰম, তাৰপিছত শিশুগৃহ, অনাথ আশ্ৰম আদি। এইবিলাক যদি আমি পৰিয়াল পাওঁ, এনেকুৱা ধৰণৰ পৰিয়ালক আমি প্ৰতিষ্ঠান পৰিয়াল হিচাপে আমাৰ HLO এপছত আমি তথ্যখিনি ভৰাব লাগিব। এতিয়া HLO এপছত প্ৰতিষ্ঠান পৰিয়াল আমি কেনেকৈ ভৰাম মই ডিটেইলছত আলোচনা কৰিম। তেতিয়াহ'লে আমি এইটো প্ৰিমাইছত আমি তিনিটা আমাৰ বাসগৃহ পালোঁ, তাৰপিছত আমি ইয়াতে চাব আন এটা, এইটো আমাৰ প্ৰতিষ্ঠান পৰিয়াল হয়, তেতিয়াহ'লে আমি ইয়াতে আন এটা প্ৰতিষ্ঠান পৰিয়ালো পালোঁ। তেতিয়াহ'লে আমাৰ ইয়াতে তিনিটা বাসগৃহ, এটা আমাৰ হ'ব ইনষ্টিটিউচনেল ফেমিলি, এইটো আমাৰ 4টা হ'ব টোটাল, 3+1 হ'ব আমাৰ ইনষ্টিটিউচনেল আছে যিটো অপশ্যন, সেইটো আমি চুজ কৰিম। এইটো হ'ব ইনষ্টিটিউচনেল ফেমিলি, প্ৰতিষ্ঠান পৰিয়াল। এতিয়া এই তিনিটা আমি বেলেগকৈ বাসগৃহ হিচাপে ভৰাব লাগিব আৰু বাকী যিটো আমাৰ ইনষ্টিটিউচনেল থাকে, এইটো আমাৰ ৰেচিডেণ্ট কাম আদাৰ ইউজত যাব। ৰেচিডেণ্ট কাম আদাৰ ইউজত গৈ আমি ইনষ্টিটিউচনেল যিটো অপশ্যন আহে, সেই অপশ্যনটো আমি চুজ কৰিব লাগিব। আহক আমি HLO এপছত কেনেদৰে এইকেইটা তথ্য ভৰাব মই একবাৰ দেখুৱাই লৈছোঁ। এতিয়া আহক আমি HLO এপছত আমাৰ যিটো প্ৰিমাইজ দেখা পাইছিলোঁ, সেইটো প্ৰিমাইজৰ 4টা আমাৰ সেন্সাস হাউচ, প্ৰথম এটা আমাৰ
হোষ্টেল তাৰপিছত বাকী তিনিটা আমাৰ যিটো বাসগৃহ আছিলে মালি তাৰপিছত পিয়ন আৰু ৱাৰ্ডেনৰ এইকেইটা আমি কেনেদৰে HLO এপছত সোমাম এইখিনি মই আলোচনা কৰিম। প্ৰথম আপোনালোকে কি কৰিব, নতুন গৃহ তালিকা প্ৰবিষ্ট কৰিব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকৰ উইণ্ড'জ খোল খাব। এতিয়া আপোনালোকে ইয়াতে চাব, আপোনালোকে মই বিল্ডিং নাম্বাৰ 1 দিছোঁ। 1 দিয়াৰ পিছত ইয়াতে মই চেঞ্চাছ হাউচ নাম্বাৰ নিউ ক্ৰিয়েট কৰিছোঁ। নিউ ক্ৰিয়েট কৰাৰ লগে লগে এইটো আমাৰ 0001 এটা চেঞ্চাছ হাউচ ক্ৰিয়েট হৈ গ'ল। এইটো আমাৰ প্ৰথমটো চেঞ্চাছ হাউচ যিটো আছিল আমাৰ হোষ্টেলৰ ক্ষেত্ৰত ৰেচিডেণ্ট কাম আদাৰ ইউজ। এতিয়া এইটো কেনেদৰে অপশ্যন 7 নম্বৰ অপশ্যনটো আমি চুজ কৰিম চাব। এইটো নিউ মাৰাৰ লগে লগে এইটো আমাৰ চেঞ্চাছ হাউচ ক্ৰিয়েট হ'ব। ক্ৰিয়েট হোৱাৰ পিছত আমি এনেদৰে 4, 5, 6 এনেদৰে আমি অপশ্যনকেইটা চুজ কৰিম। কৰাৰ পিছত আমি যেতিয়া 7 নম্বৰ অপশ্যনৰ আমি হোষ্টেলৰ ক্ষেত্ৰত আমি কি কৰিম, ৰেচিডেণ্ট কাম আদাৰ ইউজ বাসগৃহ ও অন্য ব্যৱহাৰ এইটো অপশ্যন আমি চুজ কৰিম। চুজ কৰাৰ পিছত আপোনালোকে তলফালে যদি স্ক্ৰল ডাউন কৰে এতিয়া আপোনালোকে চাব যে প্ৰকৃত ব্যৱহাৰ লিখক। এইটো আপোনালোকৰ লিখিব লাগিব আচলতে বাসগৃহটো আৰু প্ৰকৃত ব্যৱহাৰ কি হৈ আছে। এই ৰেচিডেণ্ট কাম আদাৰ ইউজৰ যিটো আমাৰ হোষ্টেল আছিলে সেই চেঞ্চাছ হাউচটো প্ৰকৃততে কি হৈ আছে, কিহৰ কাৰণে ব্যৱহাৰ হৈছে এইখিনি। এতিয়া আহক আমি HLO এপছত আমাৰ যিটো প্ৰিমাইজ দেখা পাইছিলোঁ সেইটো প্ৰিমাইজৰ 4টা আমাৰ চেঞ্চাছ হাউচ, প্ৰথম এটা আমাৰ হোষ্টেল, তাৰপিছত বাকী তিনিটা আমাৰ যিটো বাসগৃহ আছিলে মালি তাৰপিছত পিয়ন আৰু ৱাৰ্ডেনৰ এইকেইটা আমি কেনেদৰে HLO এপছত সোমাম এইখিনি মই আলোচনা কৰিম। প্ৰথম আপোনালোকে কি কৰিব, নতুন গৃহ তালিকা প্ৰবিষ্ট কৰিব। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকৰ উইণ্ড'জ খোল খাব। এতিয়া আপোনালোকে ইয়াতে চাব, আপোনালোকে মই বিল্ডিং নাম্বাৰ 1 দিছোঁ। 1 দিয়াৰ পিছত ইয়াতে মই চেঞ্চাছ হাউচ নাম্বাৰ নিউ ক্ৰিয়েট কৰিছোঁ। নিউ ক্ৰিয়েট কৰাৰ লগে লগে এইটো আমাৰ 0001 এটা চেঞ্চাছ হাউচ ক্ৰিয়েট হৈ গ'ল। এইটো আমাৰ প্ৰথমটো চেঞ্চাছ হাউচ যিটো আছিল আমাৰ হোষ্টেলৰ ক্ষেত্ৰত ৰেচিডেণ্ট কাম আদাৰ ইউজ। এতিয়া এইটো কেনেদৰে অপশ্যন 7 নম্বৰ অপশ্যনটো আমি চুজ কৰিম চাব। এইটো নিউ মাৰাৰ লগে লগে এইটো আমাৰ চেঞ্চাছ হাউচ ক্ৰিয়েট হ'ব। ক্ৰিয়েট হোৱাৰ পিছত আমি এনেদৰে 4, 5, 6 এনেদৰে আমি অপশ্যনকেইটা চুজ কৰিম। কৰাৰ পিছত আমি যেতিয়া 7 নম্বৰ অপশ্যনৰ আমি হোষ্টেলৰ ক্ষেত্ৰত আমি কি কৰিম, ৰেচিডেণ্ট কাম আদাৰ ইউজ বাসগৃহ ও অন্য ব্যৱহাৰ এইটো অপশ্যন আমি চুজ কৰিম। চুজ কৰাৰ পিছত আপোনালোকে তলফালে যদি স্ক্ৰল ডাউন কৰে এতিয়া আপোনালোকে চাব যে প্ৰকৃত ব্যৱহাৰ লিখক। এইটো আপোনালোকৰ লিখিব লাগিব আচলতে বাসগৃহটো আৰু প্ৰকৃত ব্যৱহাৰ কি হৈ আছে। এই ৰেচিডেণ্ট কাম আদাৰ ইউজৰ যিটো আমাৰ হোষ্টেল আছিলে সেই চেঞ্চাছ হাউচটো এইখিনি আমি উল্লেখ কৰিব লাগিব। তাৰপিছত আপোনালোকে তলফালে যদি স্ক্ৰল ডাউন কৰে এইফালে চাব 2টা অপশ্যন খোল খাব। এটা হ'ল আমাৰ তলাবন্ধ, আন এটা আছে আমাৰ প্ৰতিষ্ঠান পৰিয়াল নে। এইটো যিহেতু প্ৰতিষ্ঠান পৰিয়াল হয় তেতিয়াহ'লে আমি কি লিখিম, এইটো বক্সত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আমি ধুনীয়াকৈ লিখি দিম হোষ্টেল বুলি। হোষ্টেল মই লিখিছোঁ, আপোনালোকে দেখা পাইছে হোষ্টেল বুলি লিখি দিম। লিখি দিয়াৰ পিছত আমি নেক্সট অপশ্যনত যেতিয়া ক্লিক কৰিম, ক্লিক কৰাৰ পিছত বাকী যিমানকেইটা কুৱেশ্যনাৰী আছে সেইকেইটা 9, 10 আৰু 11 কেইটাহে আমি ফিল আপ কৰিব লাগিব। আমাৰ পৰিয়াল নাম্বাৰটো অটো ক্ৰিয়েট হ'ব। বাকী আমাৰ পৰিয়ালত থকা নিয়মিত বাস কৰা লোকৰ সংখ্যা সেইটো হোষ্টেলত যিমানকেইজন মানুহ তাতে থাকে গোটেইকেইটাৰে এটা টোটাল কাউণ্ট কৰি আমি ইয়াতে বহাব লাগিব আৰু পৰিয়ালটোৰ মুৰব্বীৰ নামটো আমি দিব লাগিব। এইটো পৰিয়ালৰ মুৰব্বীটোৰ নাম দিব। দিয়াৰ পিছত আপোনালোকে যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত একেবাৰে আমাৰ HLO এপছটোৱে গোটেইকেইটা কুৱেশ্যনাৰী স্কিপ কৰিব। কৰাৰ পিছত নিশ্চিত কৰক অপশ্যনটো লৈ আহিব। এতিয়া আমি নিশ্চিত কৰক অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমাৰ সেইটো প্ৰতিষ্ঠান পৰিয়াল হিচাপে আমাৰ HLO এপছত ছাবমিট হৈ যাব। ইয়াৰ পিছত আহিছোঁ মই বাকী তিনিটা যিকেইটা আছিলে আমাৰ বাসগৃহ ৰেচিডেণ্ট হাউচ, আমাৰ মালি তাৰপিছত পিয়ন আৰু আমাৰ ৱাৰ্ডেনৰ পৰিয়ালৰ এইকেইটা মই কেনেদৰে এণ্ট্ৰি কৰে মই এটা আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত বাকীকেইটা মই নেদেখাওঁ কাৰণ যিহেতু ভিডিঅ'টো দীঘল হৈ যাব। এতিয়া প্ৰথমটো আমাৰ ৰেচিডেণ্ট কাম আদাৰ ইউজত আমাৰ হোষ্টেলৰ তথ্যখিনি গুচি গ'ল এজ ইনষ্টিটিউশ্যনৰ হিচাপে। এতিয়া বাকী আমাৰ যি তিনিটা আমাৰ চেঞ্চাছ হাউচ আছিলে সেই চেঞ্চাছ হাউচকেইটাৰ আমি তথ্যখিনি ভৰাব লাগিব। সেইকেইটা আছিলে আমাৰ বাসগৃহ হিচাপে ৰেচিডেণ্ট। তো আমি কি কৰিম, তাৰপিছত আমি নতুন গৃহ তালিকা প্ৰবিষ্টত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ উইণ্ড'জ খোল খাব। এতিয়া মই
ইয়াতে কি কৰিছোঁ পুনৰাবৃত্তি অপশ্যনত মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত মোৰ 1 নম্বৰ যিটো বিল্ডিং সেইটো আহি যাব আহি যোৱাৰ পিছত যেহেতু মই এটা ইতিমধ্যে সেন্সাস হাউস 1 নম্বৰ বিল্ডিঙত মই কি কৰিছিলোঁ সাবমিট কৰিছোঁ এটা আমাৰ ইনষ্টিটিউচনেল পৰিয়াল হিচাপে বাকি তাৰ পিছত আমি 3 নম্বৰত চাব লোকপিয়ল গৃহৰ নম্বৰ এইটো আমি নিউ ক্ৰিয়েট কৰিম নিউ ক্ৰিয়েট কৰাৰ লগে লগে যেহেতু আগতে আমাৰ 1 হৈছিলে এইবাৰ আমাৰ কি হ'ব 0002 হিচাপে আমাৰ লোকপিয়ল গৃহটো ক্ৰিয়েট হ'ব গৃহ নম্বৰটো ক্ৰিয়েট হৈ যাব অটো ক্ৰিয়েট এটো ক্ৰিয়েট হোৱাৰ পিছত আমি নেক্সট মাৰিম নেক্সট মাৰাৰ পিছত আমি 4 5 6 এনেকৈ আমি অপশ্যন কেইটা চুজ কৰিম এজ পাৰ সেন্সাস হাউস হিচাপে তাৰ পিছত 7 নম্বৰ অপশ্যনত যাব 7 নম্বৰ অপশ্যনত আপোনালোকে 7 নম্বৰ অপশ্যনত আহিলে আপোনালোকে বাহগৃহ হিচাপে চিনাক্ত কৰিব বাহগৃহ হিচাপে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এতে চাব তলত যেটো এটো বক্স আছে প্ৰকৃত ব্যৱহাৰ এটো তেতিয়া ডিসেবল হ'ব তেতিয়া আৰু লিখিব নালাগে বাহগৃহ হিচাপে যদি আপোনালোকে চিনাক্ত কৰে তেতিয়াহলে একেবাৰে 34 লৈ আমাৰ কোৱেশ্চনাৰী কেইটাৰ গোটেই কেইটাৰ অপশ্যন কেইটাৰ আমি কি কৰিব লাগিব চুজ কৰিব লাগিব কোৱেশ্চনাৰীৰ অপশ্যন কেইটা চুজ কৰিব চুজ কৰাৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত আমাৰ দুটা সেন্সাস হাউস ইতিমধ্যে গুছি যাব বাকি আমাৰ দুটা সেন্সাস হাউস থাকি যাব বাকি দুটা সেন্সাস হাউস ঠিক একেদৰে আকৌ নিউ হাউস লিষ্ট এন্ট্ৰি যাব তাতে যোৱাৰ পিছত আপোনালোকে কি কৰিব বিল্ডিং নাম্বাৰটো ৰিপিট মাৰিব ৰিপিট মাৰাৰ পিছত সেন্সাস হাউসটো আপোনালোকে নিউ ক্ৰিয়েট কৰিব তেতিয়ালে আমাৰ নতুন আন এটা সেন্সাস হাউস ক্ৰিয়েট হ'ব এনেদৰে আপোনালোকে বাকি তথ্যখিনি ভৰাব আৰু 7 নম্বৰত আহি কিনে ৰেসিডেন্ট বাহগৃহ হিচাপে আপোনালোকে সিলেক্ট কৰিব এনেদৰে আপোনালোকে বাকি কোৱেশ্চনাৰী কেইটা 34 লৈ গুছি যাব 34 লৈ যেতিয়া যাব আকৌ সাবমিট হৈ যাব সাবমিট হোৱাৰ পিছত মোবাইল নাম্বাৰটো দিয়াৰ পিছত সাবমিট হৈ যাব সাবমিট হোৱাৰ পিছত আমাৰ তিনিটা সেন্সাস হাউস গুছি যাব তিনিটা গুছি গল বাকি থাকিল আমাৰ এটা এতিয়া আকৌ আমি কি কৰিম নিউ হাউস লিষ্ট এন্ট্ৰি যাম তাতে গৈ কিনে আমি বিল্ডিং নাম্বাৰটো কি কৰিম আমি বিল্ডিং নাম্বাৰটো ৰিপিট মাৰিম বিল্ডিং নাম্বাৰটো ৰিপিট মাৰিলে আমাৰ 1 নম্বৰ বিল্ডিংটো আহি যাব যোৱাৰ পিছত আমি তলত যেটো আমাৰ অপশ্যন থাকিব 3 নম্বৰ সেন্সাস হাউস নাম্বাৰটো আমি নিউ ক্ৰিয়েট কৰিম নিউ ক্ৰিয়েট কৰাৰ লগে লগে আমাৰ আন এটা সেন্সাস হাউস ক্ৰিয়েট হ'ব ক্ৰিয়েট হোৱাৰ পিছত আমাৰ কি হ'ব বাকি আমি নেক্সট মাৰিম নেক্সট মাৰাৰ পিছত আমাৰ 4 5 6 এইকেইটা অপশ্যন আমি এজ পাৰ সেন্সাস হাউস হিচাপে আমি ভৰাম ভৰোৱাৰ পিছত 7 নম্বৰ অপশ্যনত যেতিয়া যাম 7 নম্বৰত আকৌ আমি বাহগৃহ হিচাপে আমি কি কৰিম সিলেক্ট কৰাৰ পিছত আমি কি কৰিম নেক্সট মাৰিম বাকি যিমান 34 টা কোৱেশ্চনাৰী থাকিব বাকি 34 লৈ আমি কোৱেশ্চনাৰী কেইটাৰ অপশ্যন কেইটা আমি চুজ কৰি গৈ থাকিম যোৱাৰ পিছত 34ত আমি মোবাইল নাম্বাৰটো ভৰাম ভৰোৱাৰ পিছত আমি সাবমিট অপশ্যনত ক্লিক কৰিম এনেদৰে আমি 1 নম্বৰ বিল্ডিংত আমি 4টা সেন্সাস হাউস আমি কি কৰিব পাৰিম দাখিল কৰিব পাৰিম এইচএল এপছৰ জৰিয়তে এনেদৰে আমি হোস্টেল থাকিলে প্ৰতিষ্ঠান পৰিয়াল থাকিলে আমি ডেটাখিনি আমাৰ এইচএল এপছত ভৰাব পাৰিম হোস্টেলৰ লগতে যদি বাকি বাহগৃহ থাকে তেনে এনেদৰে আমি এইচএল এপছত তথ্যখিনি ভৰাব পাৰিম ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ'ত